আমি ৰেডি হ'লো যাবলৈ হয় নাই দুনুমণি হয়নে যাম মানে মই এতিয়া পিকনিক খাব যাম গৈছোঁ আমি ৰ'বা যাম মানে মই ফটো মাৰি লৈছোঁ ন আমি পিকনিক খামগৈ এতিয়া পুৰণা ঘৰত হয় নাই ভাল লাগিছে নাই মনটো মনটো ভাল লাগিছে নাই পিকনিকৰ বস্তু লৈ লৈছোঁ ন আমি কাপোৰ কম পিঠাই থৈছা নি হা কাপোৰ কম পিঠাই আমাৰ ৰান্ধনীয়ে চৰু খান্দি লৈছে এয়া নবা বেটা নকৰিবা আমাৰ বেটুৱে চাইছে পাপাই কি বনাই আছে আৰু এইফালে শাক কটাত ব্যস্ত আমাৰ ৰান্ধনীয়ে কিনো বনাইছে চাওঁগেচোন দেখিবলৈ ভালে লাগিছে গোন্ধও ভালে ওলাইছে আশা কৰিছোঁ খাবলৈও ভাল হ'ব এইফালে আমাৰ পাপাই মাম বনাইছে ন পাপা মাম বনাইছে মাংস বনাইছে পাপাই খাবানে জামানো জামানো খাব নাই মই পানী ইয়াৰ পৰা ডাইৰেক্ট মাংস দিব পাৰিম নে জোল বনাবলৈ আৰু ফাইনেলি বনাই কৰি হৈ গ'ল এতিয়া আমাৰ ৰান্ধনী বিলনীয়াও হৈছে বিলাই আছে আৰু এয়া মই খাবলৈ ৰেডি মাংস ভাজিৰ লগতে মাছ আৰু ফুলকবিৰ এখন আৰু মষ্ট ইম্পৰ্টেণ্ট শুকান মাছ যিটো মোৰ আটাইতকৈ প্ৰিয় আজি খানাখিনিৰ ভিতৰত আপোনালৈ নল'লে লৈছে নাই আৰু আমাৰ 2022টো এনেকৈয়ে গ'ল প্ৰথমৰ দিনটো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থেংক ইউ বাই বাই